বিটিচিৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়াই এটা কথা কৈছে যে তেওঁলোকে অহা বিধানসভা নিৰ্বাচনত অকলে অৱতীৰ্ণ হ'ব আৰু বিটিচিৰ 15টা সিটৰ ভিতৰত তেওঁলোকে 12টা সিটত কাৰো লগত কম্প্ৰমাইজ নকৰে। তাৰমানে তেওঁলোকে 3টা সিটত কম্প্ৰমাইজ কৰিব। মই এটা কথা ক'ব বিচাৰিছোঁ বিশেষকৈ মুছলিম ভোটাৰসকলক, কাৰণ ইয়াতে BPFৰ ডাঙৰ এটা ব্লু প্ৰিণ্ট তেওঁলোকে ৰেডি কৰি আছে একমাত্ৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ কাৰণে। কাৰণ তেওঁলোকে ইতিমধ্যে গম পাইছে যে আমি মুছলিম ভোটাৰসকলক আমি ইতিমধ্যে ঠকাইছোঁ আৰু তেওঁলোকৰ পৰা আমি যোৱা বিটিচি নিৰ্বাচনত ভোট কেৰি কৰি লৈ ফালে আমি চৰকাৰ গঠন কৰাৰ পিছত দিছপুৰত গৈ তেওঁলোকক বিক্ৰী কৰি থৈ আহিছোঁ। আৰু এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে ভালদৰে গম পায় যে মুছলিম ভোটাৰসকলে আমাক এইবাৰ নিৰ্বাচনত কেতিয়াও ভোট প্ৰদান নকৰে। সেই স্বাৰ্থত তেওঁলোকে ব্লু প্ৰিণ্টবিলাক ৰেডি কৰি আছে। তেওঁলোকে যদি অকলে নিৰ্বাচন খেলিব তেতিয়াহ'লে তেওঁলোকে কিয় ক্লিয়াৰকৈ ক'ব নোৱাৰে যে আমি 15টা সিটতে অকলে নিৰ্বাচন খেলিম। 12টা সিটৰ ভিতৰত তেওঁলোকে কোনো কম্প্ৰমাইজ নকৰে। বিজেপিৰ অংকত তেওঁলোকে তোলপাল লগাব বুলি কৈ আছে। BPFতকৈ ডাঙৰ ডাঙৰ অংকৰ মাষ্টৰ আজি বিজেপিৰ দলত আছে। হাগ্ৰামা মহলেৰী ডাঙৰীয়াৰ অংক আৰু এইবাৰ নেখেলে আৰু তেখেতে এইবাৰ নিৰ্বাচনত টোটেলি ফেইলাৰ হ'ব। তেখেতে এইবাৰ বিগ জিৰ' হ'ব। BPF MLAত এইবাৰ নীল হ'বলৈ গৈ আছে। মুছলিম ভোটাৰসকলক মই অনুৰোধ জনাইছোঁ, এবাৰ আপোনালোকে টুপি পিন্ধিছে, এবাৰ আপোনালোকে ৰাম ঠগন খাইছে আৰু আকৌ দ্বিতীয়বাৰ আপোনালোকে এই BPFৰ চক্কৰত তেওঁলোকৰ যি ব্লু প্ৰিণ্ট ৰেডি কৰি আছে তাত আপোনালোকে পৰিব নালাগে। তেওঁলোকৰ অংকত আপোনালোকে আকৌ ডুব যাব নালাগে। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ, কাৰণ হাগ্ৰামা মহলেৰী ডাঙৰীয়া হ'ল বেপাৰী। তেখেতে নিজে কয় মই সুবিধাবাদী মানুহ, 1 টকা দি মই 2 টকা লোৱা ব্যক্তি। তেখেতে কেতিয়াবা হেমন্ত বিশ্ব শৰ্মাক বান্দৰ বুলিও কয়, আকৌ তেখেতে কেতিয়াবা হেমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ গুৰু বুলিও কয়। গতিকে তেখেতৰ কথাৰ একো মিল নাই। BPFে এইবাৰ আকাশত চাং পাতাৰ সপোন চাই থাকক আৰু আপোনালোকৰ সপোন কেতিয়াও সফল নহয়। কাৰণ জোলঙাৰ পৰা মেকুৰী ইতিমধ্যে ওলাই আহিছে আৰু মুছলিম ভোটাৰসকলে ইতিমধ্যে দেখা পাইছে যে হাগ্ৰামা মহলেৰী ডাঙৰীয়া সঁচাকৈ যে বেপাৰী তাৰ প্ৰমাণ তেওঁ দি দিছে আৰু মুছলিম ভোটাৰসকলে ইতিমধ্যে সেই বস্তুটো লক্ষ্য কৰিছে। আপোনালোকে দ্বিতীয়বাৰ এই টুপিটো পিন্ধিব নালাগে আৰু হাগ্ৰামাৰ বেপাৰত বলিৰ পাঠা হ'ব নালাগে। BPFে এইবাৰ তেওঁলোকে নিজে সংকটত পৰি গৈছে, কাৰণ তেওঁলোকে জানে অহা বিধানসভা নিৰ্বাচনত আমি এটা সিটো জিকিব নোৱাৰিম, কাৰণ তেওঁলোকে এইবাৰ নীল হ'বলৈ গৈ আছে। UPPLে অহা বিধানসভা নিৰ্বাচনত 15টা সিটতে বিজয়ী হ'ব, এয়া 100% নিশ্চিত। কাৰণ যোৱাবাৰ BTC নিৰ্বাচনতে আমি UPPL হিচাপে 6 লাখৰ অধিক ভোট পাবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ UPPLৰ জেনুইন ভোট। UPPL দল আমাৰ বড়োলেণ্ডত এটা বিশাল দল। আমাৰ 2জন MP আছে, 7জন বিধায়ক আছে, 1জন মন্ত্ৰী আছে, 7জন MCLA আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মিছন আমি হয়তো বড়োলেণ্ডবাসী ৰাইজৰ ওচৰলৈ লৈ যাব নোৱাৰিলোঁ, বা বড়োলেণ্ডবাসী ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মিছন সেইটো বুজিব নোৱাৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই যি কাম 5 বছৰত কৰি থৈ আহিছে, এতিয়া হোমিঅ'পেথি